আর এই মুহূর্তে আমার মাননীয় অনারেবল সাংসদ শ্রী দিলীপ চেতিয়া স্যারকে এখন আরোগ্যে আমি ধন্যবাদ থাকিল স্যার থ্যাংক ইউ সকলকে ধন্যবাদ জনাইছোঁ বড়োলেণ্ডত আৰু এখন মডেল কলেজ ইয়াত মানে দিয়াৰ কাৰণে আৰু আজি ওদালগুৰি জিলাৰ তেনেকুৱা এটা গ্ৰাম্য অঞ্চলত এই দেইফাং অঞ্চলত এই কলেজখন আজি স্থাপন কৰা হ'ল এই অঞ্চলৰ হায়াৰ এডুকেশ্যনৰ কাৰণে ভাল এটা স্কোপ আমাৰ ল'ৰা ছোৱালীয়ে পাব দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ল'ৰা ছোৱালী এটা দীঘলীয়া ৰাস্তা গৈ পেলাই ওদালগুৰিত বা ৰৌতাত তেখেতসকলে হায়াৰ এডুকেশ্যনৰ যিটো উচ্চ শিক্ষা ল'ব লগা হৈছিলে এতিয়া নিজৰ অঞ্চলতে উচ্চ শিক্ষা ল'ব পাৰিব আৰু প্ৰায় 15 কোটি টকা স্পেণ্ড কৰি পেলাই ভাল এটা মডেল কলেজ ইয়াত নিৰ্মাণ কৰা হ'ব আৰু সেইটো এই অঞ্চলৰ ৰাইজৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট গতিকে মই আশা কৰিছোঁ যে এই অঞ্চলৰ উচ্চ শিক্ষাৰ সমস্যা সাময়িকভাৱে এই কলেজখন আৰম্ভ হোৱাৰ পিছত সমাধান হ'ব নতুন শিক্ষানীতি ইতিমধ্যে লাগু হ'বলৈ গৈ আছে ভাৰতৰ শিক্ষানীতি কিন্তু আমাৰ বিটিআৰ অঞ্চলত আমি আমাৰ সমস্যাবিলাক আমাৰ পটেনচিয়েলবিলাক চাই পেলাই আমি শিক্ষানীতি আমিও তৈয়াৰ কৰিছোঁ এইটো যাতে ড্ৰপ আউটবিলাকক আমি এটা ভাল স্কিল এডুকেশ্যন দি পেলাই তেখেতসকলক সংস্থাপন দিব পাৰোঁ এইটো আমি প্ৰায়ৰিটি দিছোঁ আৰু আনপিনেদি আমাৰ ল'ৰা ছোৱালীবিলাকক ভাৰ্নিকুলাৰ মিডিয়ামৰ ল'ৰা ছোৱালী ইংলিছ ভালকৈ জানিব লাগিব হিন্দী ভালকৈ জানিব লাগিব আৰু বিষয়বস্তুৰ ওপৰত ক্লেৰিটিটো থাকিব লাগিব সেইকাৰণে টিচাৰসকলক আৰু ষ্ট্ৰেংথেন কৰাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ আৰু টিচাৰসকলক ডিজিটেল এডুকেশ্যন দিয়াৰ কাৰণে এই বছৰ আমি ঠিক কৰিছোঁ প্ৰত্যেকজন শিক্ষককে আমি কম্পালচৰি ডিজিটেল এডুকেশ্যনটো দিয়া হ'ব যাতে অনলাইন ক্লাছবিলাক কৰিব পাৰে তেনেকুৱা কিছু পদক্ষেপ লৈছোঁ আৰু যোৱাকালি আমি ছুপাৰ 50 এটা প্ৰগ্ৰাম এটা এনাউন্স কৰিছোঁ য'ত নেকি দুখীয়া ল'ৰা ছোৱালী যিবিলাকে NIT IIT ইঞ্জিনিয়াৰিং হ'ব বিচাৰে তেখেতসকলক আমি ফ্ৰী কোচিং দিয়া হ'ব মই ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আজি বড়োলেণ্ড অঞ্চলটো আগুৱাই লৈ যাব লাগিলে আমি সকলো মিলি পেলাই কাম কৰিব লাগে তো সেইকাৰণে মই আহ্বান কৰিছোঁ যে BPF তেখেতসকলে আগতে পাৱাৰত আছিলে এতিয়া তেখেতসকলে বিৰোধীত আছে কিন্তু বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত বিটিআৰ চুক্তি ৰূপায়ণ কৰাৰ স্বাৰ্থত এই অঞ্চলৰ স্থায়ী শান্তি বিৰাজ কৰাৰ স্বাৰ্থত এফচুৱে যিটো আগুৱাই কৰিছে এই আহ্বানটো মই আদৰণীয় জনাইছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত এফচুৰ আহ্বানটো সন্মান কৰি সকলো একত্ৰিত কাম কৰিম